Hello everyone, welcome back to our channel. আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। Actually আমি নতুন ঘৰলৈ শিফট হ'ব ওলাইছো। কৰপা ষ্টাৰ্ট কৰো মানে আমাৰ মানে আমি থাকো এতিয়া জুনাইত। দেউতা মানে মেইন মানে দেউতা চিলাপথাৰৰ হয়। দেউতা চাকৰি সূত্ৰে জুনাইত আহিছিলে। জুনাইত থাকি ইয়াতে ঘৰ বাৰী বনালে আৰু আমাৰ চিলাপথাৰত ফ্যামিলি আছে। আমাৰ খুৰা খুৰী আইতা ককাহঁত তাতে আছে। তো সেই একেটা কেম্পাছতে আমাৰ মানে কেম্পাছ এটা আছে আৰু তো তাতে আমাৰো ঘৰ বনালে। কেইদিনমান আগতে ঘৰ লোৱা নিয়মো কৰিলে। আমি তেতিয়া ব্লগিং কৰিবলৈ মানে নাভাবিলোঁ আৰু ব্লগিং কৰিম বুলি। কিছুমান ভিডিঅ'ছ আছে সেইখিনি আপোনালোকক দেখুৱাম। অকল ফ্যামিলি মানুহখিনিৰ লগত আমি এনেকৈ সৰু সুৰাকৈ নিয়ম কৰিলোঁ। শিফট হ'ম আৰু লাহে লাহে হ'ব। মা দেউতাহঁত মই হৈ যাম আৰু এতিয়া শিফট। চ' মই কাইলৈ গৈ আছোঁ আৰু ভণ্টিও যাব, বাট তাই কেইদিনমান পিছত যাব। তাইৰ মানে সেই যোনটো কৈছিলোঁ তাইৰ প্ৰজেক্ট থেচিছ কিবা কিবি কামত লাগি আছে বুলি, তো তাইৰ কমপ্লিটেই হোৱা নাই। সেইকাৰণে তাই এতিয়া অলপ যাবলৈ বিচৰা নাই মানে কি বিচাৰিছে। তাই যাবলৈতো বহুত মন তাইৰ, কিন্তু মানে একদম থেচিছ জানেই আৰু আপোনালোকেও। তো সেইকাৰণে তাই কেইদিনমান পিছত যাব আৰু কাইলৈ মোক মায়ে থৈ আহিব। একচুৱেলি মোৰ তালৈ যাবলৈ বহুত এক্সাইটমেণ্ট হয়, কাৰণ চব ফেমিলি আছে ন, থাকি ভাল লাগে। খুৰা খুৰীহঁত আছে, সেইকাৰণে মানে তেওঁলোকৰ লগত থাকি ভাল লাগে। চ' মই এতিয়া পেকিং কৰি আছোঁ। অলৰেডি মোৰ মানে বস্তুবোৰ বেগতে সোমাই আছে, কাৰণ মই গুৱাহাটীৰ পৰা একেবাৰে আহিছিলোঁগৈ, তো সেইকাৰণে চব বেগতে আছে। এতিয়াও মোৰ ইমানো মানে পেকিং কৰি থাকিবলগীয়া হোৱা নাই, কিন্তু সৰু সুৰা বস্তুবোৰ ঘৰ অহাৰ পাছত ইফাল সিফাল হৈ আছিল, সেইকাৰণে মানে ঠিক কৰিব লগা হৈছে। সেইটোও কৰিব লগা হৈছে বাৰু বহুতখিনিয়ে, তো সেইখিনি এতিয়া কৰি আছোঁ। তো ৰুমৰ অৱস্থা অলপ বেয়া হৈ আছে। ৰাতিপুৱা 6টা বাজিছে, আমি এতিয়া গৈ আছোঁ আৰু অলপ সোনকালে ওলাম ভাবিছিলোঁ, বাট একো নাই। জুনাইলৈ আহি থকা ৰাস্তাত মানে এই পাৰ্টটো আটাইতকৈ ধুনীয়া। দুইফালে এজাৰ ফুলৰ গছ, আৰু এইটো টাইমত মানে আৰু বেছি ধুনীয়া লাগে, কাৰণ ফুল ফুলি থাকে। চ' বৰষুণেই হওক বা ৰ'দেই হওক, বহুত বেছি ধুনীয়া লাগে। বস্তুবোৰ থৈ মা আৰু মই ডিব্ৰুগড়লৈ যাবলগীয়া হ'ল। আমাৰ বস্তু এটা ল'বলৈ আছিলে, আৰু ঘূৰি আহোঁতে আমাৰ ডিব্ৰুগড়ত থকা জেঠাই ঘৰৰ পৰা মই এই কিউটি পাইজনীক লৈ আনিলোঁ। তাই মানে খুব ভয় খাইছিল, প্ৰথমবাৰ এনেকৈ ঘৰৰ পৰা ওলাইছে বাহিৰৰ মানে দুনিয়াখন দেখি। চ' মই এনেকৈ তাক বেগত ভৰাবলগীয়া হৈ গৈছিলে, কাৰণ একো প্লেনিং নাছিল তাইক এনেকৈ লৈ অনাৰ। লগত মানে একো তেনেকুৱা বস্তু নিয়া নাছিলোঁ তাইক আনিব পৰাকৈ। চ' এনেকৈ লৈ আনিলোঁ। চ' এতিয়া গধূলি হ'ল। আজি ছেকেণ্ড মানে কি আৰু ছেকেণ্ড টাইম। ফাৰ্ষ্ট ডে দিনা যেতিয়া ঘৰ লৈছিলে তেতিয়া আছিলোঁ। আজি মানে ছেকেণ্ড ইভিনিং ক'ব লাগিব। আৰু মই বস্তু কেনেকৈ কি কি ঠিক কৰিলোঁ আহি পোৱা সেইবোৰ মানে ইমান দেখুৱাব নোৱাৰিলোঁ, কাৰণ বহুত জল্দা-জল্দি হৈ গৈছিলে, কাৰণ ডিব্ৰুগড় যাব লগা হৈ গৈছিলে। সেইকাৰণে
ভালকৈ এদিন মনটোৰ ৰুমটোৰবোৰ দেখুৱাম আপোনালোকক, মানে ভণ্টি যেতিয়া আহিব দুজনীয়ে মিলি। এতিয়া মই অলপ কামত লাগোঁ। মই মানে অনলাইন কিছুমান এনেকুৱা অৰ্ডাৰ কৰিছিলোঁ, সেইবোৰে অথনি মুজিলোঁ আৰু এতিয়া অলপ মুচি ইয়াতে মানে ভৰা আৰু বস্তুবোৰ, এইটো চাইজ আৰু এইটো চাইজত। নতুন ঘৰ, সেইকাৰণে নতুন অলপ বস্তু এনেই আৰু। এতিয়া এইখিনিয়ে ভৰাইলোঁ, পিছত যেতিয়া গোটেই বস্তু আনিম তেতিয়া আকৌ চব ভৰাম আৰু গোটেইখিনিতে। এতিয়া মা, মই আৰু খুৰীহঁত আমি ওচৰৰে বৰমূৰীয়া বুলি জেগা এখন, য'ত মানে সৰুকৈ বজাৰ টাইপ বহে, তালৈ গৈ আছোঁ। আমি আগতেও ইয়ালৈ যাওঁ, তাতে বজাৰ কৰোঁ, কিন্তু আজিৰ অনুভৱটো অলপ বেলেগ, কাৰণ আমি আজি মানে নিজৰ ঘৰৰ কাৰণে বস্তু কিনিব গৈছোঁ টাইপ আছিলে। মানে অলপ বেলেগ লাগিছে আৰু ভাল লাগিছে বাৰু, বেয়া লগা নাই। মাস্ক পিন্ধাটো বৰ অশান্তি ন, বাট মাষ্ট পিন্ধিবই লাগিব। জাষ্ট ঘৰ সোমালোঁ, বস্তুবোৰ বাহিৰত অলপ মানে বাহিৰত অলপ থৈ দিছোঁ। আৰু মোৰ টিকলিজনী শুই আছিলে। নাখায় এইটো পাত। কিবা তাঁত বোৱাৰ কাম কৰি আছে। কি কয় যে এইটো মিচিঙত কি কয়? গামিক পাকচাং গামিক কি পাকচাং গামিক তিলডুং, মানে ফুলৰ চানেকি বনাই আছে ন। আমাৰ ঘৰৰ চবে বহুত এক্সপাৰ্ট এইবোৰত। আমাৰ খুৰীহঁত মানে, মাও এক্সপাৰ্ট। এতিয়া অলপ বজাৰৰ পৰা আহোঁ, মানে বস্তু কিছুমান নাই তো কিনিব যাওঁ। ৰাতিপুৱা যাব লগা হৈ গৈছে, কাৰণ 11টা বজাত বন্ধ, দোকান চোকান বন্ধ দি দিছে। তো 12টা বজাৰ আগততো ঘূৰি আহি পাব লাগিব, সেইকাৰণে যাওঁ। এতিয়া 9টা বজা নাই, যাওঁ আৰু। Bye bye. Bye. চিলাপথাৰৰ মেইন যোনখন বজাৰ হয়, টাউন হয়, আমি এতিয়া তালৈ গৈ আছোঁ। আধা বেলা লকডাউন, আধা বেলা খোলা, সেইটো কৰি আৰুৱে ভিৰ হোৱা যেন লাগিছে। এনেকৈ নাজানো আৰু কি হ'ব। চ' এয়াই আছিল আজিৰ ব্লগ। যেতিয়া ভণ্টি আহিব তেতিয়া দুয়োজনীয়ে মিলি আকৌ আপোনালোকক মানে ধুনীয়া আমাৰ ফালৰ পৰা ব্লগ দিবলৈ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। প্লিজ শ্বেয়াৰ, প্লিজ লাইক এণ্ড প্লিজ কমেণ্ট। বাই।